শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম নাৰ্ছিং 2025-26 বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰীয়ে অনলাইন জৰিয়তে আবেদন জনাব বিচাৰে বা যিসকল ছাত্ৰ-ছাত্ৰীয়ে জিএনএম নাৰ্ছিং 2025 বৰ্ষৰ নামভৰ্তি কৰিব বিচাৰে তেওঁলোকৰ বাবে অতিকে ভাল খবৰ যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম নাৰ্ছিং 2025-26 বৰ্ষৰ নটিফিকেশন ইতিমধ্যে ওলাই গল যদিহে আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব বিচাৰে আবেদন কৰিব পাৰিব বন্ধুসকল জিএনএম নাৰ্ছিংত যদি আবেদন কৰিব বিচাৰে ইয়াৰে অনলাইন ষ্টাৰ্টিং ডেট হৈছে 13 মে 2025 তাৰিখৰ পৰা 13 জুন 2025 তাৰিখৰ পৰ্যন্তলৈকে আপোনালোকে আবেদন জনাব পাৰিব বন্ধুসকল যদিহে আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম নাৰ্ছিংৰ যদি এন্ট্ৰেন্সত বহিব বিচাৰে ইয়াৰে আপোনালোকৰ এন্ট্ৰেন্স অনুষ্ঠিত কৰা হ'ব 13 জুলাই 2025 তাৰিখৰ দেওবাৰ দিনা আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব লগতে যদিহে আপোনালোকে মোৰ দ্বাৰা অনলাইন কৰাব বিচাৰে তেতিয়া হলে ভিডিও ডেসক্ৰিপচনত WhatsApp নাম্বাৰ দিয়া আছে তাত আপোনালোকে কন্টাক্ট কৰিব পাৰিব বন্ধুসকল যদিহে আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম নাৰ্ছিং 2025-26 বৰ্ষত যদি আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব ইয়াৰে পাৰ্সেন্টেজ কিমান লাগিব আৰ্টছ এণ্ড সায়েন্সৰ ক্যান্ডিডেট সকলে আবেদন কৰিব পাৰিব নাই সায়েন্সত প্ৰিপাৰেবল এবাৰ দিয়া আছে নে নাই সেই গুটেইখিনি ডিটেইল সেই ভিডিওৰ শেষলৈকে গম পাই যাব বন্ধুসকল যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে 1 নম্বৰ ভাৰতীয় নাগৰিক হ'ব লাগিব লগতে আপোনালোকৰ পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট অৰ্থাৎ আপোনালোকৰ পিআৰসি খন থাকিব লাগিব তৃতীয়তে আপোনালোকৰ বয়সৰ সীমা দিয়া আছে যদিহে আপোনালোকৰ বয়স 17 বছৰ বয়সৰ পৰা 35 বছৰ বয়সৰ মাজত যদি আপোনালোকৰ বয়স হৈছে আবেদন জনাব পাৰিব লগতে যদিহে আপোনালোকৰ বয়স 31 ডিসেম্বৰ 2025 তাৰিখত সময়সীমা দিয়া আছে তাৰ ভিতৰত আপোনালোকৰ যদি 17 বছৰ বয়সৰ পৰা 35 বছৰ বয়সৰ মাজত যদি হৈছে তেতিয়া হলে আপোনালোকে জিএনএম নাৰ্ছিং 2025 বৰ্ষত আবেদন জনাব পাৰিব বন্ধুসকল ইয়াৰ যদি এডুকেশন কোৱালিফিকেশন যদি চাবলৈ যায় আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিব লাগিব অতিকে ভাল খবৰ যে যোৱাবাৰ যেটো এডভাৰটাইজমেন্ট দিয়া হৈছিল এই এডভাৰটাইজমেন্টত লিখা আছিল হাই সেকেন্ডাৰী সায়েন্সত প্ৰিপাৰেবল দিছিলে তাত হেতু মেনশন নাই যদি আপোনালোকৰ হাই সেকেন্ডাৰী পাস কৰা আছে যিকোনো ষ্ট্ৰীমৰ আবেদন জনাব পাৰিব বন্ধুসকল যদিহে আপোনালোকে হাই সেকেন্ডাৰী পাস কৰা আছে হাই সেকেন্ডাৰী পাস কৰাৰ লগতে ইংলিশ সাবজেক্টছত আপোনালোকৰ 40 মাৰ্ক থাকিব লাগিব 40% থাকিব লাগিব অনলি ইংলিশত বাকি সাবজেক্টত যদিও আপোনালোকৰ কম হয় কোনো কথা নাই কিন্তু ইংলিশত আপোনালোকৰ 40% থাকিব লাগিব বন্ধুসকল যদিহে আপোনালোকে অফিচিয়েল নটিফিকেশন কোন যদি চাব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশন কোন ভালদৰে চাব পাৰিব